গুড মৰ্ণিং, কি খবৰ সকলোকে? মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া ৰাতিপুৱা বৰ বেছি এটা টাইম হোৱা নাই বাৰু, 7টামান বাজিছে। আমি এতিয়া নামঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। ভাদ মাহ শেষে হ'বলৈ হ'ল। আমি তেনেকৈ একো প্লেন কৰা নাছিলোঁ, কিন্তু আজি ঘপককৈ প্লেনটো হ'ল। গতিকে আমি নামঘৰলৈ যাম এতিয়া। ভাদ মাহৰ মায়ে গামোচাখন আনি দিলেহি। আৰু এতিয়া নামঘৰলৈ যোৱাটো হৈছে যেতিয়া মানে আমি মইনাপৰা নামঘৰ আৰু ঢেকীয়াখোৱা মানে দুই ভাগলৈকে যাম বুলি ওলালোঁ। এতিয়া ক'ত ক'ত যাওঁ, কেনেকৈ যাওঁ, কি পৰিৱেশ চব দেখুৱাই আছোঁ দেই। হাতীগড় পালোহি এতিয়া। হাতীগড়ৰ শিৱ মন্দিৰ, ইয়ালৈ এদিন আহিব লাগিব। আৰু ইয়াত দেৱালয় মানে তাৰপিছত আৰু অকণমান দূৰ আছে। গৈ পেলাই আমি এতিয়া প্ৰথমতে আমি মইনাপৰা নামঘৰ সোমাম, তাৰপিছত ঢেকীয়াখোৱা। ডাঙৰ বজাৰ বহে, লুৰ্কি হাট বুলি কয়, বিৰাট ডাঙৰ মেলেং বজাৰ। খুব ধুনীয়া পৰিৱেশ ৰাতিপুৱা হৈ আছে আৰু ৰ'দটো ওলাইছে, খুব জিলিকি আছে, ভাল লাগিছে এনভাইৰনমেণ্টটো, খুব ধুনীয়া। এয়া আমি মইনাপৰা নামঘৰ আহি পাই গ'লেহি। ভাদ মাহত 3বাৰকৈ নাম লয় বুলি কৈছে। এতিয়া ৰাতিপুৱা প্ৰথম ভাগ নাম লৈছে আৰু আমাৰ সৌভাগ্য যে আমি সেইটো সময়তে আহি পালোঁহি। তাৰপিছত দুপৰীয়া আৰু সন্ধিয়া তিনি ভাগ নাম হয়। মেইন থাপনা যিখন আছে সেয়া এইফালে, কিন্তু আমি শৰাই আগবঢ়াইছিলোঁ যে, শৰাই কাৰণে আমি প্ৰথমে সেই দিবলৈ এইফালে গৈছোঁ। আৰু শৰাই আগবঢ়াই আমি প্ৰথমতে চাকি দিবলৈ যাম। তাৰপিছতহে আমি মেইন নামঘৰ য'ত নাম লৈ আছে আমি তালৈ যাম। আগতে আমি এতিয়া অনা শৰাইখিনি এতিয়া আগবঢ়াই ল'ম। লৈ আহিব লাগিছিলে ন? এয়া চাকি জ্বলাবলৈ লৈছে, বিৰাট ধুনীয়া পৰিৱেশ হৈছে, খুব ভাল লাগিছে থাকি। এতিয়া ইয়াত এইখিনি চাকি জ্বলোৱা জেগা ইয়াত মানে অহা ভক্তসকলক কুঁহিয়াৰ পেৰি পেলাই এয়া কুঁহিয়াৰ ৰস খুৱাইছে। চাওকচোন কি ধুনীয়া ইনিচিয়েটিভ লৈছে তেওঁলোকে। আমি এতিয়া চাহ খাবলৈ আহিলোঁ। এয়া চাহ, একদম পুৰণা ষ্টাইলত খাইছে, গৰম হোৱাৰ কাৰণে। সেইটো কাৰণে মই খাম এতিয়া।
এতিয়া আমি ধুনীয়াকৈ ওলাই আহিলোঁ। এতিয়া মানুহ বহুত হ'ব এতিয়া দোকানবোৰ খুলিছে। এতিয়া মইনাপাৰা নামঘৰৰ পৰা ওলাই আমি ঢেকীয়াখোৱা নামঘৰলৈ গৈ আছোঁ। বহুত বেছি দূৰ নহয়, অকণমান দূৰ, ডিষ্টেঞ্চটো খুব কম। তাৰপিছত আমি এতিয়া ঢেকীয়াখোৱা এণ্ট্ৰেঞ্চটো পাই গ'লোহি। এয়া ঢেকীয়াখোৱা নামঘৰলৈ, ঢেকীয়াখোৱা বৰ নামঘৰ তোৰণখন। ঢেকীয়াখোৱাটোতো হেভি কৰি দিলে, বিৰাট ধুনীয়া কৰিলে। এতিয়া বহুত বছৰৰ মূৰত আহিছোঁ আমি দেই। খুব ভিৰ, বহুত দূৰৰ পৰা অহা মানুহে এনেকৈ ৰিজাৰ্ভ কৰি আহিছে মানুহবিলাক। নামঘৰৰ পৰা ওলাই আমি খাই ল'লোঁ কিবা এটা সৰু সুৰাকৈ। বজাৰ হৈ গ'ল। ইয়াৰ পৰা এতিয়া বজাৰ কৰি ল'লে চবে। এতিয়া আমি ৰুটি পুৰি খালোঁ, খায়ো এতিয়া বজাৰ চজাৰ কৰি আজৰি হৈ এতিয়া আমি যাবলৈ লৈছোঁ। নিজৰ নামঘৰতে শৰাই আগবঢ়াইছে, গতিকে শৰাই দিবলৈ গৈছোঁ। মাহঁত গ'ল অলৰেডি, এতিয়া আমি গৈ আছোঁ। দেখাই আছোঁ তাত কি হয়। আজি আমাৰ পাল পৰিছে ন বৌ নামঘৰত, চাহ বনাইছে। আৰু এইফালে কি কৰিছে আপুনি? মিঠাই, অ'কে। এয়া মা আৰু বৰমাই তামোল কাটিছে। চাহ খাই লওক। কৃষ্ণক মাকে খুৱাই থকাৰ নিচিনা লাগিছে। চৰিয়া পিন্ধি আহিছে আমাৰ শুনে, আমাৰ কৃষ্ণ গোসাঁই। এয়া বৌৰ আজি চাহ দিয়া পাল, এয়া চাহ। বাৰ্থডে পাৰ্টি বয় নামঘৰতে খুৱাই দিলে আৰু দেই। সি চকুটি মাৰে ন, চকুটি মাৰে। আকৌ এবাৰ আকৌ ওম যাদু তামোল খাইছা? দিয়া এখন, তামোল এখন দিয়া। নামঘৰ ৰাইজৰ পায়স বনোৱা কেৰাহীখন ধুই দিছে। এইখন যে সৌভাগ্য পাইছোঁ মানে আজি বিৰাট ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে বা? নাম মুখে ফটোতে
জানো কেবে মোক দয়া আছে দয়াময় নমো নমো কৃষ্ণ প্রাণ বান্ধব মুরারি দুষ্ট ক্ষয়ংকারী যত ত্রিপুরারি পীতাম্বর ধারী অঘ বপকে হিমারি এয়া নাম আৰু পাঠ পঢ়ি শেষত এয়া প্ৰসাদ তাৰপিছতে পায়স খাই নামৰ সামৰিক আৰু আজি দিনটোত তিনিও খাব লাগে খুব ভাল লাগিলে ঘৰতে কৰাই দিয়া হয়